এচিড ৰিফ্লাক্স বা গেষ্ট্ৰিকৰ কাৰণে হৈছে বুলি সকলোকে ভয় নাখাবলৈ কৈছিলে য'ত তেওঁ কৰিব লাগিছিল কি তেওঁ কৰিব লাগিছিল জুবিন গাৰ্গৰ প্ৰাথমিক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত তেওঁ অগ্ৰাধিকাৰ দিব লাগিছিল এতিয়া ছিংগাপুৰ আৰক্ষীয়ে যিহেতু আমি জনামতে বা বিভিন্ন সময়ত আমি খবৰ পাইছিলোঁ জাহাজখনত যি সামগ্ৰী আছিল বটলৰ টুকুৰা বা সুৰাৰ বটল বিয়েৰৰ বটল বা গাহৰিৰ মাংসৰ সেই চেম্পল তেওঁলোকে কালেক্ট কৰিছিলে এতিয়া পোষ্টমৰ্টেমটো আপুনি জানেই তেওঁলোকে নন ইনভেচিভ পোষ্টমৰ্টেম কৰিছে চিটি স্কেন আৰু এমআইৰ যোগেদি সেই পোষ্টমৰ্টেমত যদি শৰীৰত পয়জন আছিলে বিষ আছিলে সেয়া ট্ৰেছ কৰিব পৰা নাযায় বুলি ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকে জনাইছে তেনেস্থলত যদিহে ক'ৰবাত সেই গাহৰি মাংসত বা তেওঁক প্ৰদান কৰা কফি বিয়াৰ নে কেফেইন বিয়াৰ সেই বিয়াৰত যদি পয়জন আছিলে সেই পয়জনৰ ট্ৰেচেছ সেই ছিংগাপুৰ আৰক্ষীৰ সেই চেম্পলসমূহত পোৱা যাব গতিকে আমি এতিয়ালৈ গম নাপাওঁ ছিংগাপুৰ আৰক্ষীয়ে ফৰেনচিক লেবৰেটৰীত সেইখিনি প্ৰমাণ কৰি তাৰ প্ৰতিবেদনৰ প্ৰতিলিপি অসম চৰকাৰক বা ভাৰত চৰকাৰৰ যোগেদি অসম চৰকাৰক হস্তান্তৰ কৰিছেনে নাই হয় হয় এনেবোৰ ঘটনা এতিয়া তুলপাৰ লগাইছে তদন্ত প্ৰক্ৰিয়া আগবাঢ়োতে এনেধৰণৰ যি ফাদিল হৈছে তথ্য সেই তথ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৰশ্মিতা হয় নিশ্চয়কৈ পাৰ্থ আৰু লগতে যদিও বা এছআইটিৰ এই ৰিমাণ্ড কটেজত আচলতে জুবিন গাৰ্গৰ যিটো বেগ উদ্ধাৰ কৰা হৈছে সেই বেগত যিবোৰ টেবলেটছ পোৱা গৈছিল আৰু সেই টেবলেটছবোৰ আচলতে জুবিন গাৰ্গে সেৱন কৰে নে নকৰে বা আচলতে কোৱা হৈছে যে 2টা দিন ধৰি তেওঁৰ ঔষধ পৰা আঁতৰাই ৰখা হৈছিল তেওঁ ঔষধ দিয়া হোৱা নাছিল যিটো সিদ্ধাৰ্থ শৰ্মাৰ একমাত্ৰ প্ৰয়োজনীয় তেওঁৰ দায়িত্ব আছিল কৰ্তব্য আছিল কিন্তু সেইটোৰ পৰা তেওঁ আঁতৰি আহিছিল আৰু বেলেগ ঔষধ দিয়া হৈছিল এনেধৰণৰ কেতবোৰ তথ্য জানিব পৰা গৈছে যে জুবিন গাৰ্গৰ সেই বেগটোত অন্যান্য ঔষধো দেখিবলৈ পোৱা গৈছে সেইবোৰ তাত কোনে ৰাখিছিল তাক লৈও হয়তো নিশ্চয়কৈ বহুতো তথ্য বা পোহৰলৈ আহিব যে তেওঁলোকে ইচ্ছাকৃতভাৱে এনেধৰণে দৰৱৰ সলনি কৰিছিল নেকি নে সেই একেবিধ দৰৱেই তেওঁলোকে ৰাখিছিল হয় আনে গুৰুত্বপূৰ্ণ কথা কিন্তু ছিংগাপুৰ আৰক্ষীয়ে সেই বিষয়বোৰ সেই কথাবোৰ উদ্ধাৰ কৰিব লাগিব সত্য উদ্ঘাটন কৰিব লাগিব কিন্তু মূল কথাটো হৈছে CIDয়ে এটা পানী নসৰকা তদন্তৰ প্ৰতিবেদন প্ৰস্তুত কৰি কোৰ্টৰ সন্মুখত উপস্থাপন কৰিলেহে যিসকল ব্যক্তি অভিযুক্ত তেওঁলোক দোষী সাব্যস্ত হোৱাৰ পথ প্ৰশস্ত হ'ব আমি পাহৰিলে নহ'ব শ্যামকানু মহন্ত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে তেওঁ লেখ আবেদন দাখিল কৰিছে যি লেখ আবেদনত তেওঁ সকলো কথা উল্লেখ কৰিছে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 32 তেওঁক প্ৰদান কৰা ভাৰতীয় নাগৰিক হিচাপে প্ৰদান কৰা অধিকাৰৰ ভিত্তিত তেওঁ সেই লেখ আবেদন দাখিল কৰিছে আৰু লেখ আবেদনত অভিযোগ উত্থাপন কৰিছে তেওঁ যি সংবিধানৰ অনুচ্ছেদ 21 যোগেদি বা আৰু সংবিধানৰ অনুচ্ছেদ 22 উপদফা 1 যোগেদি যি অধিকাৰ তেওঁক পাব লাগে সেই অধিকাৰ খৰ্ব কৰা হৈছে উলংঘ কৰা হৈছে অনুচ্ছেদ 21 এগৰাকী ব্যক্তি স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰে আৰু অনুচ্ছেদ 22 উপদফা 1 এগৰাকী ব্যক্তিক কিয় এৰেষ্ট হৈছে সেই কথা জনাৰ অধিকাৰ আৰু তেওঁ তাৎক্ষণিকভাৱে তেওঁৰ পছন্দৰ উকিলৰ সেৱা লাভ কৰাৰ যি অধিকাৰ সেই অধিকাৰ প্ৰদান কৰে সেই অধিকাৰ দুটা খৰ্ব হৈছে বুলি তেওঁ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে উচ্চতম ন্যায়ালয়ত কেতবোৰ গুৰুত্বপূৰ্ণ তেওঁ নথি প্ৰদান কৰিছে বহু গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে সাগৈ অনাগত সময়ত উচ্চতম ন্যায়ালয়ে সেই তেওঁৰ পেটিশনখন গ্ৰহণ কৰি শুনানি আগবঢ়োৱাৰ অৱকাশ আছে কাৰণ তেওঁ যিকেইটা প্ৰেয়াৰ উল্লেখ কৰিছে তাৰ একাধিক প্ৰেয়াৰ যদিও ইনফ্ৰাকচুৱাছ বা অমূলক এই মুহূৰ্তত তেওঁ এটা প্ৰেয়াৰ আছিলে তেওঁক ডিটেইন কৰিব নালাগে বা তেওঁ পৰিয়ালৰ লোকক হাৰাশাস্তি কৰিব নালাগে তেওঁ যিহেতু ডিটেইন হৈছে গতিকে সেইটো প্ৰেয়াৰটো অমূলক ইনফ্ৰাকচুৱাছ কিন্তু কেইটামান প্ৰেয়াৰ আছে যিকেইটা প্ৰেয়াৰ এই মুহূৰ্তলৈকে আইনৰ দৃষ্টিভংগীৰে ইনফ্ৰাকচুৱাছ বা অমূলক নহয় সেইকেইটাৰ ভিত্তিত যদি উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰে বা যেতিয়া CJM কোৰ্টৰ পৰা বিষয়টো হাইকোৰ্টলৈ যাব হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ যাব তেনেস্থলত CIDয়ে যদি এটা পানী নসৰকা কেছ প্ৰস্তুত নকৰে তেনেস্থলত মুখ ঠেকেচা খোৱাৰ সম্ভাৱনা আছে